যোৰহাট জিলাৰ ৯৬ নং খুমটাই সমষ্টিৰ বেটিয়নী মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত অকা গাঁৱৰ বুথ সমিতিৰ সভাত কাকতি গাঁও ৱাৰ্ডৰ বিজেপিৰ সভাপতি প্ৰফুল্ল বৰা আৰু গুৰুজগনীয়া সমবায় সমিতিৰ সদস্য মণ্ডলীৰ কাৰ্যনিৰ্বাহক সদস্য অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা সৰ্বেশ্বৰ বৰাৰ নেতৃত্বত বিজেপি আৰু অগপৰ ২০ জন নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱা উক্ত সভাত কঠালগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱা, ব্লক কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক তথা বেটিয়নী মণ্ডল কংগ্ৰেছৰ তত্ত্বাৱধায়ক দিগন্ত বাইলুং, মণ্ডল সভাপতি প্ৰদীপ কটকীকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অকাকৰ বুথত আজি বুথ কমিটি গঠন এখন সভা গঠনৰ আৰু এই বুথ কমিটি গঠন সভাখনতে আমাৰ দললৈ বিজেপি তথা এজিপিৰ পৰা কেইবাজনো ব্যক্তিয়ে আমাৰ দলৰ আদৰ্শত আকৃষ্ট হৈ আমাৰ দললৈ সদস্যভুক্তি হয় আৰু ইয়াৰ মাজত আমি ক'বলৈ পাই ভাল পাইছোঁ যে বেটিয়নী অকাম বুথৰ বুথ সভাপতি কাকতি খৰ বুথ সভাপতি আমাৰ প্ৰফুল্ল বৰা বিজেপিৰ হয়। তেখেত আমাৰ দললৈ আহিছে, যিটো আমাৰ কাৰণে মই ভাবোঁ যে দলটো শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি প্ৰেৰণা পাম। আৰু তাৰ লগতে আমি অগপ দলৰ আমাৰ বৰা ডাঙৰীয়া আছে, তেখেতো আমাৰ দললৈ অহাৰ কাৰণে আমাৰ দলটো যথেষ্ট শক্তিশালী হৈছে। আৰু তেখেতৰ লগতে এই সকলোখিনি ব্যক্তি প্ৰায় আমাৰ মাজত আজি ৯ জন ব্যক্তি দললৈ অন্তৰ্ভুক্ত হৈছে। এই কেইজন ব্যক্তি আমাৰ দললৈ অহাৰ কাৰণে আমাৰ দলটো আজি অধিক শক্তিশালী হোৱা অনুভৱ কৰিছোঁ আৰু আগলৈও এনেধৰণে আমি দললৈ সদস্যভুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিম। আপোনাৰ নামটো কি আছিলে? শ্ৰী প্ৰফুল্ল বৰা। কি দায়িত্বত আছিলে আপুনি? মই আপোনাৰ ৱাৰ্ডৰ পেনেলবাদীৰ সভাপতি আছিলোঁ। হয়, মোৰ নাম শ্ৰী প্ৰফুল্ল বৰা। মই বেটিয়নী কাকতি ৱাৰ্ডৰ বুথৰ সভাপতি আছিলোঁ। কোন দলৰ? বিজেপি দলৰ বুথৰ সভাপতি আছিলোঁ। নামটো? শ্ৰী প্ৰফুল্ল বৰা। আৰু কিছুমান বিসংগতি দেখা পাই আজি মই নতুনকৈ এই দলত অন্তৰ্ভুক্ত হৈছোঁ। মোৰ নাম শ্ৰী সৰ্বেশ্বৰ বৰা। মই এজিপিত যোগাযোগ কৰি তাতে কিছুমানে সক্ৰিয় দল হিচাপে আছিলোঁ। তাৰপিছত তাত দিগদাৰী পাই পেলাই আপোনালোকৰ ইয়াত কংগ্ৰেছৰ পাৰ্টিত মই ভৰ্তি হ'লোঁ। আৰু দ্বিতীয়তে আছে কি, মই সমবায় সমিতিত এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। ইলেকশ্যন খেলি প্ৰথম মই লাভ কৰিছোঁ। কোন কোঅপাৰেটিভ ছ'চাইটি? সমবায় গুৰুজগনীয়া সমবায় সমিতিত ইলেকশ্যন খেলি মই প্ৰথম স্থান লাভ কৰিছোঁ।